মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আছোঁ আমি পথাৰৰ মাজত আৰু ক'ত যাই আছোঁ আপোনালোকে নিশ্চয় মোৰ টাইটেল আৰু থাম্বনেইলটো চাই কিনে গম পাইছে। তেনেহ'লে ভিডিঅ'টো চাই থাকক, বহুত মজা পাব গাইজ, বহুত মজা পাব। বলক তেনেহ'লে। আৰু আমি এইটো ৰাস্তাতে যাই আছোঁ, ইয়াত যাব লগা কোনো ৰাস্তা নাই, গাড়ী মটৰৰ কোনো সা সুবিধা নাই। আৰু এটা কথা চাওক, লোকেশ্যনটো চাওক গাইজ, কিমান ভাল লগা লোকেশ্যন চাওক। সিফালে মৰাপাট আছে আৰু দান চান বহুত কিবা কিবি আছে। সুন্দৰ এটা পৰিৱেশৰ মাজেৰে আমি যাই আছোঁ। ৰাস্তাটো চাওক, আগফালে সৰু সৰু ল'ৰা ছোৱালী যাই আছে আৰু মই তাৰ পিছে পিছে যাই আছোঁ, কিয়নো আমি এইটো ৰাস্তা চিনি নাপাওঁ, সিহঁতে লৈ যাই আছে মোক। এইটো পকা ৰাস্তা বুলি ক'ব লাগিব, যিহেতু আমি পথাৰৰ মাজেদি আহিলোঁ, বেয়া জেগাৰে খোজকাঢ়ি আহিলোঁ, সেইকাৰণে পকা ৰাস্তা বুলি ক'ব পাৰোঁ। আৰু চাওক ধানবিলাক চাওক, ইমান ভাল লগা চাওক। আৰু আমি যাই আছোঁ, খোজকাঢ়ি যাই আছোঁ। টাইম লাগিব, মোটামুটি আধা ঘণ্টামান লাগে, আমাৰ ঘৰৰ পৰা আধা ঘণ্টামান লাগে এইটো গাঁৱত যাওঁতে। মই যি স্থানত আজি আপোনালোকক আমি লৈ যাম, তাতে যাওঁতে আধা ঘণ্টামান লাগিব। আৰু আমি ফাইনেলি আহি পালোঁ, আপোনালোকে নিশ্চয় শব্দ পাই আছে। বলক তেনেহ'লে। মানে আমি যাম কত ক্যামেরা উড়ান বসুন হ্যাঁ ঠিক আছে যাও বাহ